বেহৰবাৰী আউটপোষ্ট এক দীঘলীয়া অসমীয়া এনেকুৱা এটা ধাৰাবাহিক যিটো মতা মাইকী ল'ৰা ছোৱালী সকলোৱে চায়। মতা মানুহে ল'ৰা মানুহেও চায় আৰু ভাল লাগে, ভাল লাগিছিল। এতিয়া কথা হ'ল কি, বেহৰবাৰী আউটপোষ্টৰ কিছুমান এপিছড আগৰ পৰাই চাই আহিছিলোঁ যে ইউটিউবত চোৱা বাদ দি ফেচবুকত মানে আহি যায় আৰু সেইবোৰ চায়, মানুহে চাই থকা, এনেই বহি থাকে তেতিয়া চায়। কিন্তু বৰ্তমান যিবোৰ এপিছড চলি আছে যোৱা 1 বছৰ 2 বছৰৰ পৰা, সেই এপিছডৰ কোনো এটা খণ্ডও ফেচবুকত কাৰোবাক চাবলৈ দেখা পোৱা নাযায় বা শুনা নাযায়। এতিয়া ধৰক বজাৰতে হওক বা হোটেলতে হওক বা ৰুমতে বহি আছে, কোনোবা এজন ফেচবুক উলিয়াইছে আৰু বেহৰবাৰী আউটপোষ্টৰ যিকোনো এটা খণ্ড চাই আছে, আৰু সেই খণ্ডটো 2 বছৰ আগৰ হ'ব। কে মোহন থকা মোহনৰ হাঁহি, কেৰ মানে ধেমালি, এনেকুৱা শব্দই শুনি পাব। কাৰণটো কি? কাৰণ হ'ল সেই এপিছডবোৰ মনোৰঞ্জন দিব পাৰিছিল, ভাল লাগিছিল। আৰু বৰ্তমানৰ যিবোৰ এপিছডবোৰে মনোৰঞ্জন সিমান এটা দিব পৰা নাই। তথাপি বেহৰবাৰী আউটপোষ্ট যোনে চায় সি চাই থাকিব, ময়ো চাই থাকিম। কিন্তু ভাল লাগিবলৈ কিবা এটা প্ৰয়োজন আছে, ভালৰ প্ৰয়োজন আছে। বেহৰবাৰী আউটপোষ্টৰ কাহিনীবোৰ বা স্ক্ৰিপ্টবোৰ কোনে লিখে? স্ক্ৰিপ্ট বুলি ক'লে ভুল হ'ব, স্ক্ৰিপ্টটো বেলেগ বস্তু, কাহিনীটো অলপ বেলেগ বস্তু। এতিয়া কাহিনীবোৰ আগতে যোনে লিখিছিল বা ভাবিছিল, এতিয়াও সেইজনে ভাবে নেকি? মোৰ সন্দেহ হৈছে যে বেহৰবাৰী আউটপোষ্টৰ যিবোৰ কাহিনী, সেই কাহিনীবোৰ সামাজিক প্ৰচলিত কিছুমান ঘটনাৰ ওপৰতে বনায়। তথাপিতো আগৰ যিবোৰ কাহিনী আছিলে সেইবোৰ কিবা এটা ভাল লাগিছিল। বৰ্তমানৰ কাহিনীবোৰ সিমান শ্বৰ্ট, সৰু এটা বস্তুলৈ এপিছড শেষ কৰি পেলায়। এতিয়া যোৱা যিটো এপিছড নহয়, মই কথাটো এইকাৰণে কৈছোঁ, যদি একেজন মানুহে লিখে তেতিয়াহ'লে লিখাৰ ধৰণবোৰ বহুত পৰিৱৰ্তন হৈ গৈছে। এইটো কিহৰ কাৰণে হৈছে? নে মানুহ অভিনেতা পৰিৱৰ্তন হোৱাৰ কাৰণে হৈছে, নে কিহৰ কাৰণে হৈছে নাজানো, কিন্তু ভাল কৰিবলৈ চেষ্টা কৰিব। আমিতো চামেই, আমি চাম, আমি নিগেটিভ নহয়। আমি নিগেটিভ এইটো কাৰণে কমেণ্ট দি আছোঁ যাতে নিগেটিভ কমেণ্ট দিলে বস্তুবোৰ উন্নত হয়। এতিয়া মহাপ্ৰলয়ৰ যিটো এপিছড বনাইছে, মহাপ্ৰলয় দুৰ্গা পূজাৰ বিশেষ অনুষ্ঠান ভাল লাগিছে। কিন্তু মই সেইটো ক'ব বিচৰা নাই, মই এটা কথা ক'ব বিচাৰিছোঁ যে এটা এপিছডত মহাপ্ৰলয় শব্দটো কিমান বাৰ উচ্চাৰণ কৰা হৈছে, কিমান বাৰ। এতিয়া অপ্ৰয়োজনত কি ক'ম? এইটো মই কোৱা নাই, এই শব্দটো শুনিব বিচৰা নাই, এইটো ক'ব বিচৰা নাই। এইটো কিবা এটা পাৰ্টত বনাই আৰু এটা পাৰ্ট কিবা এটা যেনেকৈ আগতে দেখুৱাই দিয়ে তেনেকৈ দেখুৱাই দিব পাৰিলে হয়, যাতে বৰ্তমানৰ কিছুমান এপিছডো ইণ্টাৰেষ্টিং বা ইণ্টাৰেষ্ট পাই ফেচবুকত কোনোবাই পৰৱৰ্তী সময়ত আপলোড দিয়ে। তেতিয়াহে তেনেকুৱা এটা মানে টোটেলি মই এটা কথা বুজাব বিচাৰিছোঁ যে আকৰ্ষণ লাগে, ভাল লগা হ'ব লাগে। সেইটোৱে। ধন্যবাদ।